16,000 টকাকে এক বিত্তীয় সাহায্য দিয়াৰ কাৰণে সিদ্ধান্ত ঘোষণা কৰিছে। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ডিজিটেল ইনফো। HSLC বা মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক দিয়া হ'ব লেপটপৰ সলনি 16,000 টকা। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বৃহৎ ঘোষণা। যোৱাকালি অসম বিধানসভাৰ কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰে। এইখিনিতে সৰু এটা ৰিকুৱেষ্ট, যদি চেনেলটোত নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে আগলৈ আপলোড দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাই থাকিব পাৰে। মেট্ৰিকত প্ৰথম বিভাগত পাছ কৰা 22,565 গৰাকী ছাত্ৰ ছাত্ৰীসকলে এই আৰ্থিক অনুদান আগবঢ়াব। 16,000কৈ চৰকাৰে যি বিত্তীয় সাহায্য দিব সেয়া ডাইৰেক্ট ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্টত সোমোৱাই দিয়া হ'ব। নিশ্চয়কৈ এয়া ভাল খবৰ। বহুত দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ খৰচৰ ক্ষেত্ৰত বহুত সকাহ পাব। এই সম্পৰ্কে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কোৱা ভাষ্যৰ এটা ক্লিপ আপোনালোকলৈ আগবঢ়ালোঁ। আমাৰ HSLC বা মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ কেবিনেটৰ ভাল সিদ্ধান্তটো জনাব বিচাৰিছোঁ। কেবিনেটে প্ৰথম বিভাগত পাছ কৰা 22,565 গৰাকী ছাত্ৰ ছাত্ৰী সকলোলৈ 16,000 টকাকে এক বিত্তীয় সাহায্য দিয়াৰ কাৰণে সিদ্ধান্ত ঘোষণা কৰিছে, যিটোক আমি আনন্দৰাম বৰুৱা বঁটা বুলি জানো। আগতে এটা সময়ত কম্পিউটাৰ দিয়া হৈছিলে, গতিকে কোনো কম্পিউটাৰ বা লেপটপ এইটো দিয়া নহয়। 16,000 টকাকে তেওঁলোকৰ একাউণ্টত অসম চৰকাৰে আগবঢ়োৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। ফাৰ্ষ্ট ডিভিজন পোৱা আমাৰ HSLC বা মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ কেবিনেটৰ ভাল সিদ্ধান্তটো জনাব বিচাৰিছোঁ। কেবিনেটে প্ৰথম বিভাগত পাছ কৰা 22,565 গৰাকী ছাত্ৰ ছাত্ৰী সকলোলৈ 16,000 টকাকে এক বিত্তীয় সাহায্য দিয়াৰ কাৰণে সিদ্ধান্ত ঘোষণা কৰিছে, যিটোক আমি আনন্দৰাম বৰুৱা বঁটা বুলি জানো। আগতে এটা সময়ত কম্পিউটাৰ দিয়া হৈছিলে, গতিকে কোনো কম্পিউটাৰ বা লেপটপ এইটো দিয়া নহয়। 16,000 টকাকে তেওঁলোকৰ একাউণ্টত অসম চৰকাৰে আগবঢ়োৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। ফাৰ্ষ্ট ডিভিজন পোৱা